এটা আছে ট্ৰেড বুল, এটা হৈছে YBY, এটা আছে ট্ৰেড বুল, এটা হৈছে YBY, এটা আছে ট্ৰেড বুল, এটা হৈছে YBY, এটা হৈছে চাৰ্জবাদী, এটা হৈছে ৰেডিঅ' আৰ্ণ, এটা হৈছে হিপি, এটা হৈছে গ্ৰেভ ইনষ্টা, এটা হৈছে বিগ বিবুল আৰু কিবা এফেক্স বুলি এটাও আছে। এইখিনি আমি সম্পূৰ্ণ আগন্তুক যে সংবাদ মেল আমাৰ কিছুমান তথ্য কমি আছে এতিয়া আমি যিখিনি আপোনালোকৰ আছে আৰু আমি আজি তাৰিখত দায়িত্ব আৰু নৈতিকতাৰে আমি আপোনালোকৰ সন্মুখত এয়া সংবাদ মাধ্যমত আমি কৈছোঁ যে এই এপকেইটা সম্পূৰ্ণ ভুৱা। যে কোন জিলাৰ পৰা কোনে কি ট্ৰেডত এনেকুৱা ধৰণৰ এপক নেতৃত্ব দিয়ে, সেইজন কোন স্কুলৰ হেডমাষ্টাৰ, সেইজন কোন স্কুলৰ বিষয়ববীয়া, সেইজন কোন কাৰ্যালয়ৰ বিষয়ববীয়া, সেইজন কোন দলৰ ৰাজনৈতিক নেতা, এই সকলোবিলাক আমি তথ্য উদ্ঘাটন কৰিম। আপোনালোকে জানি আচৰিত হ'ব যে মাজতে এটা মাজুলীৰ পৰা এনেকুৱা ধৰণৰ এটা অনলাইন এপে প্ৰায় 100 কোটি টকা মাজুলীত বাহৰ পাতি পেলাই 100 কোটি টকা লুণ্ঠন কৰি লৈ গ'ল। কিন্তু অসমৰ পুলিচ প্ৰশাসন নিৰ্বিকাৰ, তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত যি অপৰাধৰ চেইন ৰাজ্যত গঢ় লৈ উঠিছে, এই কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত যি অপৰাধী গেং সৃষ্টি হৈছে, এইসকলক প্ৰতিৰোধ কৰিবৰ কাৰণে অসম আৰক্ষীয়ে কি কৃত্ৰিম বুদ্ধিমত্তাৰে সুসজ্জিত নহয় নেকি? আজি অসম চৰকাৰে এই ধৰণৰ ভুৱা এপৰ যিসকল জড়িত ব্যক্তি আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰাৰ কাৰণে সক্ষম নহয় নেকি? আগন্তুক যি সংবাদ মেল হ'ব, মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দিলোঁ, আজি আপোনালোকক আমি কিছুমান তথ্য দাঙিও ধৰিম, আমি লৈ আহিছোঁ। এই যিসকল এপ চলোৱা ব্যক্তি আছে তেওঁলোক বেলেগৰ নহয়, তেওঁলোক বাহিৰৰ ব্যক্তি নহয়, অসমীয়াক লুটি খাবলৈ অহা। তেওঁলোক আমাৰ মাজৰে কোনোবা শইকীয়া, হাজৰিকা, হালৈ, বৰুৱা, গগৈ, শইকীয়া ইত্যাদি ইত্যাদি। তেওঁলোকৰ সম্পূৰ্ণ নাম আৰু পৰিচয়ৰ সৈতে আপোনালোকৰ সন্মুখত দাঙি ধৰিম। সদৌ আইন ছাত্ৰ সন্থাই লাষ্ট এমাহ ধৰি পেলাই অসমৰ বিভিন্ন জিলাত বিভিন্ন ব্যক্তিৰ লগত কথা পাতি এই তথ্যসমূহ সংগ্ৰহ কৰিছে আৰু আগন্তুক প্ৰেছ মিটত কোন জিলাৰ পৰা কোন চৰকাৰী বিষয়াই কোনটো এপক প্ৰমোচন কৰি আছে, কোনটো এপৰ অধীনত শ মানুহক যোগদান কৰাইছে, কোনজন চৰকাৰী বিষয়াই কোন জিলাত এই এপত 100 কোটি টকা সংগ্ৰহ কৰাৰ টাৰ্গেট লৈছে, কোন বিষয়াই কোন ৰাজনৈতিক ব্যক্তিৰ সহযোগত এই এপবিলাকক সুৰক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিছে, আমি সকলোবিলাক আপোনালোকৰ সন্মুখত স্পষ্টভাৱে দাঙি ধৰিম। এই বিগ বডব্ৰ, ট্ৰেড বুল, YBY এই ধৰণৰ এপত ইতিমধ্যে আমাৰ যি সমীক্ষা 500 কোটিতকৈও অধিক ধন আমাৰ অসমীয়া মানুহৰ পৰা কাঢ়ি লৈ গৈছে। অসমীয়া মানুহে এই এপবিলাকত প্ৰথমে বিশ্বাস কৰা নাছিলে। যেতিয়া গাঁৱৰ কোনোবা এখন LP স্কুলৰ হেডমাষ্টৰে গাঁৱৰ এজন চহা মানুহক কৈছে যে আপুনি এই এপটোত পইচা লগাওক, আপুনি দৈনিক 200 টকাকৈ পাব, 500 টকা লগালে, আপুনি 50,000 লগালে আপুনি 600 টকাকৈ পাব। এই ধৰণৰ যেতিয়া সমাজৰ শিক্ষিত ব্যক্তিয়ে নেতৃত্ব লয়, এই হোজা মানুহে ঠগ খোৱাৰ পাছতো এই এপবিলাকক বিশ্বাস কৰিবলৈ বাধ্য হৈছে, যিসমূহ নেকি সম্পূৰ্ণ অবৈধ। এই ব্যক্তিসকলৰ মুখা খোলা যাব। আগন্তুক যি প্ৰেছ মিট আপোনালোকৰ সন্মুখত আমি সম্বোধন কৰিম, কোন স্কুলৰ মাষ্টৰ ইয়াত জড়িত, কোন স্কুলৰ হেডমাষ্টৰ জড়িত, কোন কলেজৰ প্ৰফেচৰ জড়িত, কোন ৰাজনৈতিক দলৰ সদস্য জড়িত, সকলোবিলাক আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আমাৰ কথা এটাই, যি অৰ্থনৈতিক অপৰাধ ৰাজ্যত গঢ় লৈ উঠিছে, যদি চৰকাৰে ভাবিছে সুৰা আৰু জুৱা অসমৰ ৰাইজক ফ্ৰীকে প্ৰদান কৰি, অসমৰ ৰাইজক মহাচন্ন কৰি, অসমৰ উন্নয়ন, অসমৰ অপৰাধ এইবিলাক সম্পূৰ্ণ ৰাইজে আওকাণ কৰিব আৰু জুৱা আৰু সুৰাত মগ্ন থাকিব, চৰকাৰ আমি যেনেকৈ তেনেকৈ চলাবলৈ সুবিধা পাম, তেতিয়াহ'লে এইটো ভুল ভাবিছে। সদৌ আইন ছাত্ৰ সন্থাই আজি এই সংবাদ মেলখন সম্পূৰ্ণ কৰা এটাই উদ্দেশ্য যে অসমৰ ৰাইজক সজাগতা সৃষ্টি কৰা। এই আইন বিৰোধী, এই সমাজ বিৰোধী, এই জাতি বিৰোধী যিসকল ব্যক্তিয়ে টকা লুণ্ঠনৰ স্বাৰ্থতে এনেকুৱা ধৰণৰ অসামাজিক কাৰ্যকলাপত জড়িত হৈ আছে, আমি জিলাই তেওঁলোকক চিনাক্ত কৰি আগন্তুক সংবাদ মেলক আপোনালোকৰ সন্মুখত ফটো আৰু নাম সহিতে আপোনালোকৰ মাজতে আপোনালোকৰ যোগেদি অসমৰ ৰাইজক চিনাকি কৰি দিম যে অসমীয়া ৰাইজৰ তেজ খাবৰ কাৰণে কোনসকল ভদ্ৰ মুখাপিন্ধা লোকে ষড়যন্ত্ৰ লিপ্ত হৈছে, কোন চৰকাৰী বিষয়ে সকলক গ্ৰেপ্তাৰ কৰিবলৈ ভয় কৰে, কোন ৰাজনৈতিক ব্যক্তিয়ে সকলৰ লগত সহযোগ কৰিছে, কোন ব্যক্তিয়ে কোটিপতি হোৱাৰ সপোন দেখিছে, এইবিলাক ভুৱা এপৰ যোগেদি অসমীয়া ৰাইজক, চহা গঞা ৰাইজক ছাগলী বেছি ধান বিকি পেলাই, এটিং ধান বিকি পেলাই ইয়াত পইচা লগাবৰ কাৰণে প্ৰলোভিত কৰা চৰকাৰী বিষয়াসকল কোন, সকলোবিলাক আপোনাৰ সন্মুখত আপোনালোকৰ খবৰ সন্মুখত দাঙি ধৰিম। আৰু আশা কৰিছোঁ অসমৰ সংবাদ মাধ্যমে জনসজাগতাৰ স্বাৰ্থত, অসমীয়া ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত এই এপসমূহৰ লগত জড়িত অসমীয়া তেজ খাবলৈ বিচৰা আমাৰ নিজৰে জাতি ভাই বঙহৰ এই শত্ৰুসকলক উন্মোচন কৰাৰ ক্ষেত্ৰত আপোনালোকে সহযোগ কৰিব। ধন্যবাদ। কোনোবাই কৈ দিলে এইটো বন্ধ হোৱা বস্তু নহয়, এনেকা কাৰো শক্তি নাই যে ক্ৰিপ্ট'কাৰেন্সি সুপ্ৰিম কোৰ্টৰ ৰায় দিছে যে এইটো বস্তু বন্ধ কৰিব নোৱাৰে। YBY এপটো হৈছে এটা ব্ৰকাৰ। মানে আপোনালোকে জানি লওক যে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবৰ কাৰণে আপুনি আৰু মই যদি ইনভেষ্ট কৰিবলৈ যাওঁ তেনেহ'লে আমাক দৰকাৰ হয় ব্ৰকাৰ, অসমীয়াত ক'বলৈ গ'লে এটা দালালি মানে এজেণ্ট। YBY एप्सआ माने दाननानै लांजोबदों बिनि एकाउन्टनिफ्राय आं नोंथांमोननो कल रेकर्डखौ खोन्थालांगासिनो दं। नोंथांमोना कल रेकर्डखौ खोनासंनानै लाब्लानो जाबाय। जायफोर YBY नि बिथांमोनहा गेदेरमा रायजो राजाफोरखौ KYC होयोबानो बिथांमोननि फैसाया गगोन होननानै जायफोर KYC होदों बिथांमोननि एकाउन्टनिफ्राय लाख थाखा लुथिदों होननानै खोनानो मोनो। जुदि खोथाया सैथोबा KYC होनायनि उनाव लाख थाखा जुदि एकाउन्टनिफ्राय दानजामारदोंबा बिथांमोना दायनिगिरि।
बे मैथा खावला इउटुबारफोरा बेफोरखौ मानो ससियेल मिडियायाव लन्च खालामना होनांगौ इउटुबारफ्रा होबावदोंमोन बिसोरखौ जेलाव सोजोबनांगौ कन्टेन्ट मोजां लाबोनानै नोंसोर हो शेयर मार्केटत इनभेस्ट কৰিবৰ কাৰণে আপুনি আৰু মই যদি ইনভেস্ট কৰিবলৈ যাওঁ তেনেহলে আমাক দৰকাৰ হয় ব্ৰোকাৰ অসমীয়াত ক'বলৈ গলে এটা দালালি মানে এজেন্ট এজন এজেন্ট দৰকাৰ হ'ব কাৰণ আপোনালোকক খুব সহজে মই বুজাই দিছো जायफोर YBY नि सोद्रोमाफोरा गेदेरमा रायजो राजाफोरखौ KYC होयोबानो थाखा फैसाया गगोन होननानै बा गाव गावनि एकाउन्टनिफ्राय थाखा बख'नो हागोन होननानै बिथांमोनखौ खावलायदों आरो बिथांमोननि KYC होखांनायनि उनाव लाख थाखा जुदि लुथिजादोंबा बिथांमोनानो दायनिगिरि बिथांमोनखौ नागिर जाहाथे थैजासिम जेराव दोनो কোনোবাই কৈ দিলে এটো বন্ধ হোৱা বস্তু নহয় এনেকা কাৰো শক্তি নাই যে ক্রিপ্টোকারেন্সি सोरबाया खारबाय होनना बुंदों सोरबाया खाराखै होनना बुंदों बिथांमोना ससियेल मिडियानि मोखाङाव फैनानै मानो रोखा खालामनो हायाखै जायफोर दिनै बा दिनैनि समाव KYC होयोबानो थाखा फैसाया गगोन होननानै बिथांमोना जायफोर KYC होग्रानिफ्राय लाख लाख थाखा लुथिदों होननानैसो भिडिअनि फुटेजफोराव बा ससियेल मिडियानि गेजेरजों खोनानो मोनो खोथाया जुदि सैथोमारबा बिथांमोना दायनिगिरि जानांगोन बिथांमोना अराय समनि थाखाय दायनिगिरि जानांगोन বন্ধ কৰিব নোৱাৰে কাৰণ কিয় নোৱাৰে বিটকয়েন আহিছিলে 2009 বিটকয়েন যেটা প্ৰথম ক্রিপ্টোকারেন্সি বিটকয়েন আহিছিল 2009 এটা ইয়াৰ মূল্য আছিল ভাৰতীয় মুদ্ৰাত এই সময়ত ভাৰতীয় ৰুপিছত মাত্ৰ 6 টকা আছিল আজি আজি 60 লাখ ক্ৰছ কৰি গৈছে আৰু এই বিটকয়েনৰ পৰা আৰম্ভ কৰি যিমান আজি ক্রিপ্টোকারেন্সি আছে টোটাল 26,000 ক্রিপ্টোকারেন্সি আছে পৃথিৱীত আজি চলি আছে তো ভাৰতবৰ্ষত এই ক্রিপ্টোকারেন্সিৰ ওপৰত বহুত বিতৰ্ক হৈছে তৰ্ক হৈছে ইয়াৰ ওপৰত ডিবেট হৈছে পাৰ্লিয়ামেণ্টলৈকে ইয়াৰ ডিবেট হৈ আছে পাৰ্লিয়ামেণ্টত বহুত আলোচনা হৈছে আনকি সুপ্ৰিম কোৰ্টলৈকে গৈছে সুপ্ৰিম কোৰ্টত কেছ কৰিছে যে ভাৰতৰ পৰা এই ক্রিপ্টোকারেন্সিৰ জৰিয়তে ইনসাৰ্জেন্সি গ্ৰুপ বিলাকৰ ওচৰত মানে ফান্ডিং হৈ আছে কিবা হৈ আছে বুলি এটো সুপ্ৰিম কোৰ্টত কেছ কৰিছিল যে ক্রিপ্টোকারেন্সিটো বন্ধ কৰিব লাগে বুলি কিন্তু সুপ্ৰিম কোৰ্টৰ ৰায় দিছে যে এটো বস্তু বন্ধ কৰিব নোৱাৰে ক্রিপ্টোকারেন্সি বন্ধ কৰিব নোৱাৰে এটো গ্লোবেলি হয় গতিকে চাওক কোনোবাই কৈ দিলে এটো বন্ধ হোৱা বস্তু নহয় এনেকা কাৰো শক্তি নাই যে ক্রিপ্টোকারেন্সি KYC होखांनायनि उनाव लाख थाखा जुदि लुथिजादोंबा बिथांमोनानो दायनिगिरि बिथांमोनखौ नागिर जाहाथे थैजासिम जेराव दोनो जिन्दगि बेबायदि जाहाथे 420 खालामनो दाहाथों जितु मेन लिडार হয় অন্যম বসুমতাৰী তালো जितु मेन লিডাৰ হয় অন্যম বসুমতাৰী তালো আমি কানেক্ট কৰিছো বাট ভ্যালিড ৰিজন এতিয়ালৈকে আমি পোৱা নাই Happy International Day for the world's indigenous people. On this special occasion, I would like to request the government of Assam and India evict illegal encroachers from the tribal belt and block of Assam. As per the Chapter 10 of Assam Land Revenue Regulation Act 1886 and as per the Honorable Guwahati High Court's order, give us back our land to us. Thank you. जितु मेन লিডাৰ হয় অন্যম বসুমতাৰী তালো আমি কানেক্ট কৰিছো বাট ভ্যালিড ৰিজন এতিয়ালৈকে আমি পোৱা নাই दुलाराय बर' फरायसा आफादा गोख्रों YBY नि सायाव नोजोर लानांगौ YBY आ अबे लामाजों फैदों आरो बिथांमोना अबे लामाजों थांगोन आरो बिथांमोना गुदि गैया बिजौ गैया दुलाराय बर' फरायसा आफादा गोख्रों बिथांमोननि सायाव नायबिजिरो গম পায় जितु मेन লিডাৰ হয় অন্যম বসুমতাৰী তালো আমি কানেক্ট কৰিছো বাট ভ্যালিড ৰিজন এতিয়ালৈকে আমি পোৱা নাই তো সেইকাৰণে আপোনালোকে KYC নকৰিব পইচা 6000 জমা নকৰিব আৰু হেইটো ভয়েস মেসেজ যিমান পাৰে আপোনালোকে স্পিড কৰি দিয়ক বান্দৰমাৰীৰ পৰা এজন মানুহৰ 14 লাখ একাউণ্টৰ পৰা কাটি দিছে KYC 6000 ৰিচাৰ্জ আৰু KYC দিয়াৰ পাছত বাপেকৰ ৰিটায়াৰমেন্টৰ পইচা আছিলে ओइ सुजितनिखौ लांबायनो 2000 खाफाल मोजां बेनि आसार एकाउंटआव पैसा गैयामोन सेस 2000 पूरा खाली ने एकाउंट दा गैला सब लोग केयरफुल हो जाओ दे मेरा ऑफिस में एक स्टाफ है उनका पूरा SBI अकाउंट YBY लोग ने खाली कर दिया बोले पूरा जीरो अमाउंट हो गया बोले অসমত প্ৰথম আনিছে জনক বসুমতাৰী এই 2 নম্বৰ এপটো
এই 2 নম্বৰী এপটো জনক বসুমতাৰী বনাইছে এই 2 নম্বৰী এপত নৰেশ জ্যোতি বুলি মানুহ আমি চিনি নাপাওঁ গম নাপাওঁ নাজানো ইয়াৰ মানুহখিনি তোমাৰ নৰেশ জ্যোতি হয় মেছেজ দি থাকিব পাৰি কি ডাঙৰ কথা জনক বসুমতাৰী আপুনি নৰেশ জ্যোতি নাও নৰেশ জ্যোতি হিচাপত নাম আছে নৰেশ জ্যোতি আপুনি নৰেশ জ্যোতি হ'ব পাৰে আমি কি নাজানো আমি চিনি নাপাওঁ আমি চিনি নাপাওঁ জনক বসুমতাৰী আপোনাৰ ঘৰৰ মানুহ জনক বসুমতাৰী আপোনাৰ হোৱাটছএপত পাৰে পাৰে ফোন পইচা জমা কৰিছে ফোন নম্বৰ সেভ কৰিলে সব বস্তু পাৰি কোনটো বেংকত পইচা জমা কৰিছে ওলাই দিও ব্যৱহাৰ কৰি আছে বাইদেউ এই আমি জনক বসুমতাৰী ঘৰৰ আগত আছো এইটো চাওক এই মানুহ চাওক সব মানুহ ৰখি আছে এইফালে চাওক কিমান মানুহ এল সব মানুহ ৰখি আছে চাওক আমি সবে এই ইফালে চাওক সব মানুহ ৰখি আছে আমি সবে হেৰি কৰিবলৈ পইচা ল'বলৈ আহিছো আৰু মানুহ আছে বাহিৰত গলিত সবে হেৰি আৰু লেডিজ আছে ভিতৰত গৈছে এইটো ঘৰ হয় চাওক সি এইকাৰণে আমি এলাই আহিছো কাৰণে খঙতে আমাৰ নম্বৰ দি দিছে आरो लोगोसे आं दिनैनि समाव खावलायगोन गेदेरमा रायजो राजाफोरखौ सम सम इउटुबारफ्रा नैबे गेमखौ गेले नैबे गेमखौ गेलेनानै आंबो लाब जादों बेबायदि भिडिअ खालायो नाथाय साबैसे रायजो राजाफ्रा गेम गेलेनानै थाखा आरजिनो हादों नाथाय जायफोर इउटुबारफ्रा गेमनि सायाव भिडिअ हगारो बिथांमोना लाख लाख थाखा मोनो खेबसे भिडिअ हगारगासेयावनो गिदिर गिदिर चेनेलफ्रा 1,50,000 20,000 30,000 10,000 5,000 4,000 बेबायदि मोनो खेबसे भिडिअ हगारनायाव 1,000निफ्राय मिनिमाम 50,000 मोनखायो गिदिर गिदिर माखासे इउटुबारफ्रा अब्ला नोंथाङा बेसेबां लाब जागोन जाय इउटुबारखौ बे गेमखौ गेलेनानै आंबो लाब जादों नोंथांमोनाबो गेलेनो हागोन होननानै बेबायदि भिडिअ हगारोबानो 10,000 20,000 30,000 मोनोबा अब्ला बिथांमोना बे गेमनि जायफोर मालिक आरो बे गेमखौ जाय चेनेलनि गेजेरजों सालायदों बिथांमोना बेसेबां कोटि कोटि थाखा गारनानै बेसेबां लुथिदों बेखौबो एसे स्टाडि खालाय थारैनो आं फंसे बाथ्राखौ आं बुङो दिनैनि समाव फिसा फिसौ दखान होयोबाबो लाइसेन्स नांगौ कम्पानि खुलिबाबो लाइसेन्स नांगौ अब्ला दिनै लाख लाख बहानिफ्राय फैनानै लाख लाख थाखाजोंनो थाखा बेफार अब्ला लाइसेन्स नांगोना नाङा बिथांमोननि लाइसेन्सआ मानो रोखा जायाखै बिथांमोननि लाइसेन्सखौ मानो बिथांमोनहा रोखा खालामना होनो हायाखै এই আপোনালোকক মই নামখিনি নকওঁ কিয়নো আমি এটা আইন ছাত্ৰ সংগঠন আমি নিজেও অধিবক্তা আমি অনুশীলন কৰোঁ গতিকে আমি কিছুমান বিধি বিধানৰ মাজতে কথাখিনি ক'ব লাগিব আমি আগন্তুক যি সংবাদমেল সম্বোধন কৰিম আমি বিধি বিধানৰ সৈতে আপোনালোকৰ সন্মুখত সেই ব্যক্তিসকলৰ চেহেৰা আৰু নাম আমি তালিকা দাখিল কৰিম এতিয়া বৰ্তমান মই আপোনালোকক দেখাব বিচাৰিছোঁ এইটো আপোনাৰ এই ট্ৰেড বুল বুলি যিটো আপোনাৰ এটা এপ আছে ট্ৰেড বুল এইবিলাক তেওঁলোকে যিবিলাক চাৰ্টিফিকেট দাখিল কৰিছে এইবিলাক সব ভুৱা তেওঁলোকে কিবা কিবি ধৰি দেখুৱাই আছে মই আপোনালোকক জ্ঞাতাৰ্থে এটা কথা জনাব বিচাৰিছোঁ যে যিকোনো ধৰণৰ ফিনান্সিয়েল লেনদেন বা এনেকুৱা ধৰণৰ বাণিজ্যিক দিশত কাম কৰিবৰ কাৰণে অপিচি যোগ্য নহয় অপিচি মানে 1% কোম্পানী অপিচি যোগ্য নহয় 2জন বা 3জন বোৰ্ড অফ ডাইৰেক্টৰ থাকিব লাগে এইটো 1% কোম্পানী ৰেজিষ্টাৰ্ড কৰি এনেকুৱা ধৰণৰ ফৰ্মুলা দিল্লী আৰু হাৰিয়ানাত বিক্ৰী হয় এনেকুৱা ধৰণৰ টুপি পিন্ধোৱা ফৰ্মুলা টুপি বুলি কৈছোঁ এনেকুৱা ধৰণৰ আগুৱা বৰা ফৰ্মুলা দিল্লী হাৰিয়ানাত কিনিবলৈ পায় অখ্যাত কোনোবা ব্যক্তিৰ নামত এনেকুৱা ধৰণৰ আপোনাৰ কোম্পানী এটা ৰেজিষ্টাৰ কৰি থয় অখ্যাত কোনোবা ব্যক্তিৰ দ্বাৰা কোনোবা বাহিৰৰ দেশৰ ডমেইন এটা কিনি পেলাই এটা ৱেবছাইট বনাই পেলাই আপোনাক ৰেডিমেড বিক্ৰী কৰি দিব আৰু তেনেকুৱা ধৰণৰ ৱেবছাইট ডমেইন কিনি আনি পেলাই অসমত এই সকল অসমীয়াই আমাৰ নিজৰে ককাই ভাই আমাক লুণ্ঠনৰ কাৰণে জাল সাজিছে আৰু এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ আমি জনসজাগতা সৃষ্টি কৰি অসমীয়া ৰাইজক এই প্ৰলোভিত লোকসকলৰ পৰা কেনেকৈ বাচিব লাগে আমি সজাগ কৰি যাম চাওক এতিয়া আপুনি আমি 3টা পদ্ধতি আপোনাৰ যিটো ট্ৰেড শ্বেয়াৰ মাৰ্কেট আপোনাৰ ষ্টক শ্বেয়াৰ মাৰ্কেট আৰু আপোনাৰ ফৰেক্স মানে হৈছে ফৰেন কাৰেঞ্চি আপুনি কিনি থ'ব পাৰে ফৰেন এক্সচেঞ্জ যিটো কয় আৰু 2 নম্বৰতে ট্ৰেড আৰু আপোনাৰ শ্বেয়াৰটো আপোনালোকে বুজি পায় যে আপুনি যিকোনো কোম্পানী এটা সাপোজ আজি মই জিঅ' কোম্পানীৰ পৰা আপুনি জিঅ' কোম্পানীয়ে শ্বেয়াৰ বিক্ৰী কৰিছে আপুনি 5টা 500 টকীয়া শ্বেয়াৰ কিনি থৈ দিছে কালি যদি তেওঁলোকৰ জিঅ' কোম্পানী প্ৰফিটটো বাঢ়ি যায় তেওঁ শ্বেয়াৰত আপোনাৰ প্ৰফিট হ'ব আমি শ্বেয়াৰ বুলি ক'লে তেনেকৈ বুজোঁ কিন্তু এই সকল ব্যক্তিয়ে আমাৰ গাঁৱৰ অসমীয়া চহা মানুহক বুজাইছে যে আপোনালোকৰ পইচাটো আমাক ইয়াত দিয়ক আপোনালোকে শ্বেয়াৰ কিনিছে আৰু আপোনালোকে সপ্তাহত ইমান টকাকৈ পাব কোনোবা এপেটো আপোনাৰ 20% মানকৈ প্ৰফিট দিছে আজি এনেকুৱা ধৰণৰ যদি 20% প্ৰফিটে দিব পাৰে আজি বেংকে কিয় প্ৰফিট দিব নোৱাৰে 10% 7% 13%তকৈ বেছিকৈ এই সকলৰ হাতত কেনেকুৱা ধৰণৰ আল্লাহৰ দিনৰ সাক্ষী আছে যে তেওঁলোকে ইমান পইচা জেনেৰেট কৰিব পাৰিছে আজি তেওঁলোকৰ যিটো ফৰ্মুলা
তেওঁলোকে পিৰামিড যিটো স্কিম বুলি কয় ভাৰত চৰকাৰে বেন কৰি ৰাখিছে যিটো চেঞ্জ চিষ্টেম কাৰোবাৰ এটা আগতে আছিলে পিৰামিড স্কিম বুলি কয় ফৰ্মুলাটো সেইটো বন্ধ কৰি ৰাখিছে ইতিমধ্যে ভাৰত চৰকাৰে আৰু এই অবৈধ পদ্ধতিৰে পিৰামিড স্কিমৰে অধীনতে এই ফৰ্মুলাটো কাম কৰি আছে তেওঁলোকে আপোনাক 50,000 টকা দি জইন কৰাব আপোনাৰ একাউণ্টত ডেইলি আপোনাৰ এটা এমাউণ্ট সোমাই থাকিব আপোনাক ক'ব যে আপুনিতো আপোনাৰ পইচাটো পাই আছে ডেইলি ইমান টকাকে 50,000 বিনিময়ত আপুনি আৰু দুজন ব্যক্তিক 50,000 দি পেলাই জইন কৰাই দিয়ক তেওঁলোকৰ পৰা আপুনি 1300 মানকে ডেইলি আপুনি মান্থলি পাই থাকিব চ' এই যি প্ৰলোভন এই প্ৰলোভনৰ জালত গোটেই অসমৰ মানুহ ইয়াত সম্পূৰ্ণৰূপে ভৰি দিছে আৰু 1-2 মাহৰ ভিতৰত হয়তো 2-3টা এপৰ এনেকুৱা খবৰ ওলাব যে আমুক এপে 500 কোটি টকা লৈ গ'ল আমুক এপে 300 কোটি টকা লৈ গ'ল যি চাইবাৰ অপৰাধৰ ঘাটি হিচাপে পৰিণত হ'বলৈ গৈ আছে অসম যদি আমি এইবিলাক সময়ত আমি ৰোধ কৰিবলৈ চেষ্টা নকৰোঁ এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি সংবাদমেলৰ পৰা আমি সদৌ অসম আইন ছাত্ৰ খণ্ডই দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ ভুৱা যি বিত্তীয় প্ৰতিষ্ঠান ৰাজ্যত গঢ় লৈ উঠিছে দিন দুপৰতে শৈক্ষিক ব্যক্তিকো সংস্পৰ্শ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ প্ৰলোভনৰ দ্বাৰা এইসকল ব্যক্তিক নাকি লগোৱা আমাৰ নৈতিক কৰ্তব্য আৰু চৰকাৰখনৰ নৈতিক দায়িত্ব বোট ব্ৰ বুলি এটা আছে ট্ৰেড বুল এটা হৈছে YBY এটা হৈছে চাৰ্চ বাডি এটা হৈছে ৰেডিঅ' আৰ্ণ এটা হৈছে হিপি এটা হৈছে গ্ৰেভ ইনষ্টা এটা হৈছে বিগ ডিবুল আৰু কিবা এফেক্স বুলি এটাও আছে এইখিনি আমি সম্পূৰ্ণ আগন্তুক যে সংবাদমেল আমাৰ কিছুমান তথ্য কমি আছে এতিয়া আমি যিখিনি আপোনাৰ লগত আছে আৰু আমি আজি তাৰিখত দায়িত্ব আৰু নৈতিকতাৰে আমি আপোনালোকৰ সন্মুখত এয়া সংবাদ মাধ্যমত আমি কৈছোঁ যে এই এপকেইটা সম্পূৰ্ণ ভুৱা এই এপকেইটা সম্পূৰ্ণ ভুৱা আৰু অবৈধভাৱে অসমীয়া ৰাইজক 100 কোটি টকা লুণ্ঠনৰ কাৰণে ইতিমধ্যে কাৰ্যসূচী তেওঁলোকে সমাপ্ত কৰিছে আৰু কোনদিনা এটাকে এপ অন্তৰ্ধান হ'ব সামাজিক মাধ্যমৰ পৰা গুগলৰ পৰা তেওঁলোকৰ ডমেইন ডিলিট হৈ যাব তেওঁলোকে 100 কোটি টকা লুণ্ঠন কৰি